তো নমস্কাৰ বন্ধুসকল, মই আহিছোঁ আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ পিনে। আজি এই ভিডিঅ'খনত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ফেক কল বা ফেক SMS কেনেকৈ কৰিব পাৰিব আপোনালোকে। তো এই ভিডিঅ'খন আপোনালোকে সম্পূৰ্ণভাৱে চাব যাতে আপোনালোকে একো প্ৰব্লেম নহয়। তো মই আপোনালোকক লৈ গৈছোঁ মোবাইল স্ক্ৰীনত। তো প্ৰথমতে আপুনি কি কৰিব, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপুনি তাত পৰা গৈ পিনে এই ছাইটখন অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে যিকোনো বজাৰত অ'পেন কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পাছত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি যাব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত দেখি পাব ডেমো আৰু ছেকেণ্ড অপশ্যন কল বুলি আছে। তো প্ৰথমতে আপুনি কল বুলি আছে তাত ক্লিক কৰিব। কল ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত কাণ্ট্ৰি ছিলেক্ট কৰিব ক'ব। তো আপোনালোকে কাণ্ট্ৰি ছিলেক্ট কৰি ল'ব। কাণ্ট্ৰি ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত ইণ্টাৰ নাম্বাৰ বুলি আহিব। আপুনি কি কৰিব, ইয়াত ইণ্টাৰ নাম্বাৰ মাৰি দিব। ইণ্টাৰ নম্বৰ দিয়াৰ পাছত আপোনালোকক মই এখন ছেকেণ্ড স্ক্ৰীনত লৈ পিনে গৈছোঁ। আপোনালোকে ছেকেণ্ড স্ক্ৰীনত চাব পাৰিব যে ইয়াত কল আহিব। তো মই আপোনাক ইয়াত কল কৰি দিছোঁ। আপোনালোকৰ নেট ফাষ্ট হ'ব লাগিব, তাতে সোনকালে কল যাবলৈ অকণমান প্ৰব্লেম হয়। তো আপোনালোকে ইয়াত চাব পাৰিছে যে ইয়াত কল আহিছে। তো তেনেকুৱা দৰে আপোনালোকে কি কৰিব, এনেকুৱা আননোন পাৰ্চনক আপোনালোকে প্ৰেংক কৰিব পাৰে। তো এতিয়া ছেকেণ্ড ষ্টেপত মই লৈ গৈছোঁ। তো হ'ল আপোনালোকে কেনেকৈ ফেক SMS কৰিব পাৰে। আপোনালোকে কাৰোবাক ফেক SMS কৰিব কেনেকৈ পাৰিব আপোনালোকক মই দেখুৱাইছোঁ। ভিডিঅ' ডিছক্ৰিপশ্যন যিটো লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা গৈ পিনে লিংকখন অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে এনেদৰে ইণ্টাৰফেচ আহিব। এনেদৰে ইণ্টাৰফেচ অহাৰ পাছত আপোনালোকে চিম্পলকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে দেখি পাইছে যে SMS বুমবাৰ বুলি। তো প্ৰথমতে আপোনাৰ অপশ্যন আহিছে মোবাইল নং, তাৰপৰা একাউণ্ট SMS, তাৰপাছত চইচ বুম স্পীড। তো প্ৰথমতে আপুনি কি কৰিব, ইয়াত যিটো ক্লিক হিয়াৰ বুলি আছে, ইফ ইউ ৱান্ট টু চেঞ্জ কাণ্ট্ৰি কোড, তো প্ৰথমতে আপুনি ইয়াত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত আপুনি কি কৰিব, ইয়াত হয়তো আপোনাৰ বেলেগ ছিলেক্ট হৈ থাকিব কাণ্ট্ৰি। ইয়াত আপোনালোকে ইণ্ডিয়া +91 ছিলেক্ট কৰাৰ পাছত আপোনালোকে তলত যিকোনো অ'পেন SMS বুমবাৰ বুলি আছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে ইয়াত কি কৰিব, আপোনাৰ আননোন পাৰ্চনৰ নাম্বাৰখন ইয়াত দি দিব। ইয়াত দিয়াৰ পাছত আপোনালোকে কি কৰিব, তলত যিটো কাউণ্ট SMS বুলি আছে, আপোনালোকে কেইটা SMS পঠিয়াব মানে খোজে। ধৰি লওক আপোনালোকে ইয়াত আনলিমিটেড মেছেজ পঠিয়াব পাৰে। তো মই আপোনালোকক এক্সাম্পল দেখুৱাবৰ কাৰণে 10টা SMS দি দিছোঁ। তাৰপাছত আকৌ চইচ বুম স্পীড। তো আপোনালোকে কি কৰিব, ইয়াত মানে SMSখন কেনেকুৱা স্পীডত মানে তাৰ সোনকালে যাব বা আপোনালোকে লাহে লাহেকৈ দেৰিকৈ পঠিয়াব খোজে। তো মই আপোনালোকে ইয়াত আপোনালোকে চইচ কৰি ল'ব। মই এতিয়া মিডিয়াম চাইজ দিছোঁ। মিডিয়াম দিয়াৰ পাছত আপোনালোকে চিম্পল তলত ষ্টাৰ্ট বুলি আছে তাত ক্লিক কৰি ল'ব। ষ্টাৰ্ট ক্লিক কৰাৰ পাছত মই আপোনালোকে ছেকেণ্ড স্ক্ৰীনত দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ SMS আহিব। তো ষ্টাৰ্ট বুলি ক্লিক কৰাৰ পাছত অকণমান ৰ'ব লাগিব। তো ইয়াত SMS কাউণ্ট হ'ব ষ্টাৰ্ট হৈ গ'ল। আপোনালোকে ছেকেণ্ড স্ক্ৰীনত চাব পাইছে যে ইয়াত এতিয়ালৈকে দুটা মেছেজ অহা হ'ল, 3টা হ'ল। তো তেনেদৰে আপোনালোকে কি কৰিব, এনেকুৱা মেছেজ ঠিক কৰিব পাৰিব। যদি আপোনাৰ কাৰোবাক এনেকুৱা প্ৰেংক কৰিব খোজে, ধৰি লওক আপোনালোকে আননোন পাৰ্চন কোনোবা যদি আপোনালোকে গেম খেলি থাকে বা তাক কি কৰিব, এনেকুৱা অশান্তি কৰিব পাৰিব। তো 7টা SMS হৈ গ'ল, 8টা এতিয়া আমাৰ মেছেজ ইয়াত কমপ্লিট হ'ব। তো আপোনালোকে চাব পাৰিছে যে ইয়াত SMS পূৰা ছাকচেছফুল হৈ গ'ল। ঠিক আপোনালোকে এনেকুৱা প্ৰেংক কৰিব পাৰে আৰু কল প্ৰেংক কৰিব। তো বন্ধুসকল, ভিডিঅ'খন চাই পিনে যদি আপোনালোকক ভাল লাগিল তেতিয়া আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। নতুন টিপ এণ্ড ট্ৰিক